নাই ফেলে ভিডিওটো পাৰি ঐ ভিউটো চাওক না ভিউটো চাচোন কি মজা ভিউ Good morning mundo kolkane ase apnar কথা বলনা ভালো আছে and welcome back to my YouTube channel তো আজি আমি গৈ আছো কত গৈ আছো বুৰবুৰী না মুছলপুৰ বুৰবুৰী তো মৰ্নিং পুৰা বুৰবুৰী যাই আছো আজি আমি এতিয়া বাজিল 6:11 6:11 বাজিল বেছি টাইম নালাগে কিমান টাইম লাগব মোটামুটি 15-10 মিনিট আৰু 15-10 মিনিটত পাই যাম মানে শৰ্টকাট আপোনালোকে গমে পাইছে কি চলি আছে বৰবুৰীত সেইকাৰণে আমি গৈ আছো আজি মোৰ কাৰণে নহয় দেই মোৰ পিছফালে আছে একদম মই ড্ৰাইভাৰে হৈ আছো মানে সি চলাব নোৱাৰে না মানে চলালে মানে ভাগৰটো বেছি হ'ব এনাৰ্জিটো কমি যাব সেইকাৰণে ড্ৰাইভাৰ লৈ আহিছে মোক ড্ৰাইভাৰ হিচাপে আহিছো বম টকা আছে এতিয়া ওইটো বডিগার্ড পাই গলো বাগানপাৰা মেইন রোড এফালে যায় রাইট সাইডে যায় আপনার কি যায় রাইট সাইডে উত্তরকুশি ভুটান চকী আর এফালে আমি লেফট সাইডে গৈছো লেফট সাইডে যাম বৰবুৰী সিধা গলে ধমধমা আমি যাম রাইট সাইড বৰবুৰী মুছলপুৰ রাইট সাইড বৰবুৰী মুছলপুৰ পুরা যাই থাকা ফাইনালি পাই গলো তো হেল্লো বন্ধুসকল আমি এতিয়া আমি তাৰ পৰা বুৰবুৰী বুৰবুৰী পুলিচ ৰিজাৰ্ভৰ পৰা মানে আমি ওলাই দিলোঁ মানে ইয়াত ৰানিং আছিল তো ৰানিঙৰ পুৰা মানুহটো দেখাই পাইছে বডি পুৰা হেৰি কিন্তু বডি এবাৰ পাৰে কিন্তু পুৰা ফাটাই দিছে পুৰা ইয়াৰ মানে ৰানিঙৰ ৰিজাল্ট যদি চাব খোজে বা জানিব বিচাৰে তো আমি নেক্সট ভিডিঅ'ত কৈ দিম আপোনালোকে কমেণ্ট কৰি জনাব যদি জানিব বিচাৰে তো এতিয়া আমি ঘৰ যাম ঘৰ মানে তাতে কিবা হোটেলত কিবা কিনি খাই কেনে ভাত খাই কেনে ওলাই দিলোঁ আমি তো এতিয়া আমি ঘৰত যাম মানে এতিয়া আমি ৰাস্তা অলপ মানে খেলি মেলি হৈছে আহোঁতে মানে যোনফালে আহিছিলোঁ সেইফালে মানে ৰাস্তাটো অলপ বেয়া তো সেইকাৰণে ভাবিলোঁ বেলেগ ৰাস্তাদি যাওঁ কিন্তু এতিয়া বেলেগ ৰাস্তাতে আহিলোঁ অহাৰ পিছত মানে অলপ ৰাস্তাটো অলপ অচিনাকি মানে চিনি নাপাওঁ ন সেইকাৰণে মানে অলপ খেলি মেলি লাগিছে তো এতিয়া আহি পাইছোঁ আমি একদম ভূটান বৰ্ডাৰ মোৰ পিছফালে আছে একদম পুৰা সেউজীয়া পৰিৱেশ পুৰা একদম পুৰা পাহাৰ তো ইপিনে যাই থাকোঁ আমি এইফালে যদি অলপ সুধি ল'ব লাগিব ইপিনে যাওঁ যাই কিনে আৰু কি পাওঁ কি নাপাওঁ ঘৰে পাওঁ না কিহে পাওঁ আৰু ঠিক নাই ক'ৰা কিবা ক'ব নেকি কেনে লাগিল আজি মানে ৰানিং কৰি কেনে লাগিল ভাল লাগিছে পুৰা না মানুহটো চা বডি পুৰা কিন্তু পুৰা মাৰি দিছে কিন্তু পুৰা যদি ৰিজাল্টটো আপোনালোকে পুৰা জানিব বিচাৰে ন কমেণ্টত জনাব পুৰা ৰিজাল্টটো নেক্সট ভিডিঅ'ত জনাই দিম আৰু এতিয়া আমি গৈ থাকোঁ বেছি দেৰি নকৰোঁ এতিয়া দুপৰীয়া হৈ গ'ল এবাৰ আপোনালোকক দেখাই দিছোঁ আপোনালোকক চাই ল'ব আপোনালোকে মজা এটা ভিউ তো হেল্ল' বন্ধুসকল মানে আমাৰ কি হ'ল যোনটো ৰাস্তাত আমি যাই আছিলোঁ না যোনটো ৰাস্তাত আমি গৈ আছিলোঁ তো সেইটো ৰাস্তা আমি য'ত যাম ঘৰত যাম সেইটো ঘৰ আমি নাপাম একচুৱেলি সেইকাৰণে আৰু ৰিটাৰ্ণ আহিলোঁ
যিটো ৰাস্তাত আমি গৈ আছিলোঁ সেইটো যায় আচলতে মইনা পুখুৰী মইনা পুখুৰী মানে আমি ভাবিলোঁ গাড়ীবিলাক ইমান যাই আছে আমি এইফালে ঘৰ পাম তো সেইকাৰণে সেইটো ৰাস্তাত ঘৰ নাপায় সেইকাৰণে ৰিটাৰ্ণ হৈ আহিলোঁ আমি ৰিটাৰ্ণ হৈ আহি আমি যাই আছোঁ এতিয়া আৰু নিকাজিৰ পৰা আমি যাব লাগিব খৈৰাণী মইনা পুখুৰী নগ'লোঁ আৰু অলপমান দূৰ হয় বুলি ক'লে সেইকাৰণে নগ'লোঁ আজি অলপ সময় অলপ চৰ্ট আছে সোনকালে ঘৰত যাব লাগে তো নেক্সট এদিন আহি যাম মইনা পুখুৰী আপোনালোকে মাত্ৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব নতুন নতুন ব্লগ পাবৰ কাৰণে ভিডিঅ'টো পাৰি ভিডিঅ'ই বস্তুবিলাক ৰাস্তাবিলাক কুমৰিকেইটা ভিডিঅ' হয় আজি দেখা পাইছা তো ফাইনেলি আমি পুৰা ঘৰমুখী হ'লোঁ ন ফাইনেলি পুৰা ইমান চেষ্টা কৰাৰ পিছত ৰাস্তা বিচাৰি কেইটা ৰাস্তা হ'ল আমি ন দুটা না তিনিটা হ'ল ন মানে 3 নম্বৰত ছাকচেছ এইটো ছাকচেছ আগতে দুটা মানে যাই পালে মইনা পুখুৰী নেগেলোঁ আৰু পিছত যাম কেতিয়াবা আৰু সেইটোৰ পৰা ঘূৰি আহি আৰু এটা গ'লোঁ সেইটোও মানে নদী এটা পাৰ মানে পালোঁ সেইটোৰ পৰা ঘূৰি আহিলোঁ এতিয়া আহি পৰা ফাইনেলি ছাকচেছ হ'লোঁ এতিয়া পুৰা ফাইনেলি ঘৰমুখী এটা বাপৰে কি সুন্দৰ না doa itu masa. Oh my god. পুৰা বহুত ডাঙৰ নদী মানে দলং দিয়াটো সম্ভৱ হ'ব না তো হিমন্ত ছাৰে আছিল এতিয়া কি কৰে কি কৰে দলং কাম মানে আধাৰ স্থাপন কৰা বুলি কৈছে এতিয়া কিমান আৰম্ভ কৰা দলঙৰ কাম তাৰ পুৰা দিনৰ গাড়ী একদম এনেকে পুৰা নদীৰ বালাৰ মাজে মাজে পানী বালা আধা এনেকে পুৰা মানুহবিলাক অহা যোৱা কৰিব লগা হৈছে এই আমাৰ দাদাৰ ব্যৱস্থা বহুত মানে আগফালে পুৰা ভূটান পাহাৰ ভূটান যাই যদি আহিব মোৰ লগত টেনশ্যনে নাই হয় না ভূটান যাই যদি কণ্টেক্ট কৰিব টেনশ্যনে নাই এতিয়া বৰ্তমান খোলা দিয়া নাই ভূটান আমাৰ পৰা বেছি নহয় ন ভূটান কিমান দূৰ হ'ব হা 5 কিলোমিটাৰ মান হ'ব আৰু মোটামুটি 20 মিনিট কহুৱা বন না কহুৱা বন মোৰ শান্ত মন আল ফুল হাতেৰে লোৱাই দেখো এতিয়াহে জালাটো পালো এতিয়াহে জালাটো মিল গয়া ইয়াহ পে তো হেল্ল' বন্ধুসকল যোৱাকালি কেমেৰা চাৰ্জ নাই কাৰণে ভিডিঅ'টো এণ্ড কৰিব পৰা নাছিলোঁ তো ভিডিঅ'টো আজি এণ্ড কৰিম আৰু যদি ভিডিঅ'টো চাই ভাল পায় তো লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যদি আপুনি মোৰ চেনেল নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বই আৰু ধামাকা ভ্লগ চাবৰ কাৰণে আৰু লগতে থকা ঘণ্টাটো দবাই দিব যাতে আপুনি নতুন ভিডিঅ' দিয়াৰ লগে নটিফিকেশ্যন পাই যায় আৰু ফাৰ্ষ্ট ভিউ কৰিব পাৰে তো কিল এণ্ড বাই টাটা বিস্কুট